লাচিত বৰফুকন আমাৰ অভিমান। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত জীয়াই থাকিব। জাতিলৈ অহা প্ৰতিটো বিপদতে লাচিতে আমাক যুঁজিবলৈ প্ৰেৰণা দিছে আৰু সদায়েই দি থাকিব। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যিমান দিন পানী বৈ থাকিব, সিমান দিনলৈকে হাতত হেংদাং লৈ মোমাই কটা গড়ত উঠি লাচিত বৰফুকনে অসমীয়া জাতিক পহৰা দি থাকিব। শেষজন অসমীয়া থকালৈকে এইজন জাতীয় বীৰে সোঁৱৰাই থাকিব শৰাইঘাটৰ বিজয়ৰ কথা। সেয়া ১৬৭১ চনৰ কথা। ৰজা ৰামসিংহৰ নেতৃত্বত হাজাৰ হাজাৰ মোগলৰ সৈন্য আগুৱাই আহিছিল অসম অধিকাৰ কৰিবলৈ। ইফালে মোগলক বাধা দিব পৰাকৈ শৰাইঘাটত এটা গড়ৰ অভাৱ। ভূতৰ ওপৰত দানহ পৰা দি তাতে আকৌ লাচিত বৰফুকনৰ ভীষণ জ্বৰ। বৰফুকনে মোমায়েকক পাছিলে একে ৰাতিৰ ভিতৰত গড় সাজিবলৈ। কিন্তু দেশৰ স্বাৰ্থলৈ পিঠি দি মোমায়েকে আৰাম কৰাতহে গুৰুত্ব দিলে। কথাটো জানি লাচিতৰ হেংদাং ৰৈ নাথাকিল। হেংদাংখন আকাশলৈ উঠি নামি যাওঁতে লৈ গ'ল মোমায়েকৰ মূৰটো আৰু জাতিক শিকাই গ'ল দেশতকৈ মোমাই ডাঙৰ নহয়। তাৰ পিছতে যি হ'ল সেয়া অসমীয়া জাতিৰ স্বাভিমানৰ ইতিহাস। কিন্তু দৈৱৰ দুৰ্বিপাকত এইজন বীৰে শৰাইঘাটৰ যুদ্ধৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিলে। বুৰঞ্জীৰ তথ্য অনুসৰি শৰাইঘাটৰ যুদ্ধত আহোমৰ জয়লাভৰ পাছতে স্বৰ্গদেউ উদয়াদিত্য সিংহই জয়ৰ আনন্দত ৰংপুৰত এক বিজয় উৎসৱৰ আয়োজন কৰিছিল। এই উৎসৱত অংশগ্ৰহণৰ বাবে শৰাইঘাটৰ ৰণৰ নায়ক লাচিতে গুৱাহাটীৰ পৰা শিৱসাগৰৰ ৰংপুৰলৈ যাত্ৰা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ যাত্ৰাপথতে দেৰগাঁৱৰ ওচৰত তীব্ৰ জ্বৰত আক্ৰান্ত হৈ লাচিতৰ মৃত্যু হয়। মৃত্যুৰ পিছত লাচিতক যোৰহাটৰ ওচৰৰ হোলোঙাপাৰ মৌজাৰ নৰা হিলৈদাৰী গাঁৱত লাচিতৰ সম্পৰ্কীয় লোক বসবাস কৰা ঠাইতে ৰাজকীয় মৰ্যাদাৰে মৈদাম দিয়া হয়। বহুদিন লোকচক্ষুৰ পৰা আঁৰত থকাৰ পিছত মৈদামটো উদ্ধাৰ হয় আৰু ২০০১ চনৰ পৰা ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়। পূৰ্বতে মৈদামটোৰ উচ্চতা আছিল প্ৰায় ৩০ ফুট, কিন্তু বৰ্তমানৰ মৈদামটোৰ উচ্চতা ১৮ ফুট। মৈদামটোৰ কাষতে থকা বৰফুকনৰ পুখুৰী খান্দি সেই মাটিৰে মৈদামটো নিৰ্মাণ কৰা হৈছিল বুলি জনা যায়।